आज ये हेयर मास्क आपनालोके देखिसे এই হেয়ার মাস্কটো নিশ্চয় একবার ট্রাই কৰি চাব। এই হেয়ার মাস্কটো লগালে আমাৰ ফ্রিজিনেছৰ সমস্যা নাইকিয়া হয়, ড্রাই হেয়াৰৰ সমস্যা নাইকিয়া হয়। ড্রাই হেয়াৰক সিল্কি স্মুথ শাইন কৰি তোলাত বহুত লাভকাৰী হয় আৰু এক্সট্রিম হেয়ার গ্ৰোথৰ বাবেও লাভকাৰী হয় আৰু আমাৰ হেয়াৰ ফলৰ যেটো সমস্যা হেটোও নাইকিয়া কৰে। Hi friend, welcome to my YouTube channel Jinti Creativity আৰু মই হৈছো জিন্টি। আহক তেতিয়ালে মই ভিডিওটো আৰম্ভ কৰো। এই হেয়াৰ পেকটো বনাবৰ বাবে মই ফাৰ্ষ্ট লৈছো এটা পকা কল। পকা কলটো মই এনেদৰে বাকলিৰ সৈতে কাটি লৈছো, এনেদৰে সৰু সৰু টুকুৰা কৰি। আৰু এতিয়া মই এটা মিক্সি জাৰত এই পকা কলখিনি পিছি লম। আৰু ইয়াত মই মিহলি কৰিছো দৈ। মই টেঙা দৈ মিহলি কৰিছো। টেঙা দৈ আমাৰ হেয়াৰৰ কাৰণে খুব বেনিফিচিয়েল হয়। টেঙা দৈ আমাৰ হেয়াৰত লগালে আমাৰ হেয়াৰক স্মুথ আৰু শাইন কৰি তোলাত সহায়ক হয় আৰু লগতে ডেন্ড্ৰাফৰ সমস্যাটো নাইকিয়া কৰে। এয়া চাওক আমাৰ পেষ্টখিনি ৰেডি হৈ গ'ল। পেষ্টখিনি কালাৰ অলপ পিংক হৈছে কাৰণ মই ইয়াত পকা কলৰ বাকলিৰ সৈতে ইউজ কৰিছো। এয়া চাওক সুন্দৰ পেষ্ট এটা ৰেডি হৈ গ'ল। এতিয়া মই ইয়াত ইউজ কৰিম এটা কণী। কণীটো মই ইয়াত সম্পূৰ্ণভাৱে লৈছো। ইয়াত মই কণীৰ হালধীয়া অংশখিনি ইউজ কৰিছো আৰু লগত মিহলি কৰিম 1 চামুচ কাষ্টাৰ্ড অইল। কাষ্টাৰ্ড অইল আমাৰ এক্সট্রিম হেয়ার গ্ৰোথৰ কাৰণে খুব বেনিফিচিয়েল হয় আৰু আমাৰ কাষ্টাৰ্ড অইল লগালে হেয়াৰ ফলৰ যেটো সমস্যা হেটো খুব সোনকালে নাইকিয়া কৰে। এই সকলো সামগ্ৰীখিনি সুন্দৰভাৱে মিহলি কৰি লম আৰু সুন্দৰভাৱে মিহলি কৰি এটা সুন্দৰ স্মুথ পেষ্ট ৰেডি কৰি লম। মই কণী আৰু পকা কল মিহলি কৰিছো আৰু দুটাতে ভৰপুৰ মাত্ৰাত প্ৰটিন পোৱা যায়, যাৰ ফলত আমাৰ হেয়াৰক ষ্ট্ৰং কৰি ৰখাত সহায় কৰে আৰু লগতে সিল্কি স্মুথ শাইন কৰি ৰখাত সহায়ক হয় আৰু লগতে আমাৰ হেয়াৰ ফলৰ সমস্যাটো নাইকিয়া কৰে। পেকটো মই সম্পূৰ্ণ হেয়াৰত আধা ঘণ্টাৰ বাবে লগাই লম আৰু এছক মই সম্পূৰ্ণভাৱে লগাই লম আৰু আধা ঘণ্টা পিছত মই ঠাণ্ডা পানীৰে হেয়াৰখিনি ওয়াশ কৰি লম। আধা ঘণ্টা পিছত মই হেয়াৰখিনি ধুই ললো আৰু আপোনালোকে এতিয়া দেখিব পাৰিছে হেয়াৰখিনি কিমান স্মুথ, সিল্কি আৰু শাইন হৈ গৈছে আৰু লগতে আমাৰ যেটো ফ্রিজিনেছৰ সমস্যা হেটো বহুখিনি নাইকিয়া হৈ গৈছে। ফ্ৰেন্ড এনেদৰে 15 দিনৰ মূৰত নিশ্চয় এবাৰ ট্ৰাই কৰি চাব আৰু যদি এক্সট্রিম ড্রাই হেয়াৰ হয় তেতিয়া হলে সপ্তাহত দুবাৰকৈ নিশ্চয় ট্ৰাই কৰিব। ফ্ৰেন্ড যদি মোৰ ভিডিওটো চাই ভাল পালে লাইক এটা কৰি দিব আৰু যদি চেনেলত ফাৰ্ষ্ট টাইম আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব যাতে মোৰ নতুন ভিডিও আহে